উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ তথা সাংস্কৃতিক মন্ত্ৰালয় ভাৰত চৰকাৰৰ উদ্যোগত হৰ ঘৰ তিৰংগা অনুষ্ঠানত শংকৰদেৱ শিশু বিদ্যা নিকেতন টিহুত অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি শংকৰদেৱ শিশু বিদ্যা নিকেতন টিহুৰ সমূহ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে হাতত তিৰংগা পতাকা লৈ টিহু নগৰৰ মাজেৰে এক শোভাযাত্ৰাৰ আয়োজন কৰে। লগতে উক্ত অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে সমবেত সংগীত, দেশপ্ৰেমমূলক নৃত্য, বিহু নৃত্য, আধুনিক নৃত্য ইত্যাদি পৰিৱেশন কৰে। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ টিহুৰ প্ৰধান আচাৰ্য প্ৰাণকৃষ্ণ পাঠকদেৱে আগবঢ়োৱা উক্ত অনুষ্ঠানৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ মাজেৰে সফল সামৰণি পৰে। নিউজ ডেস্ক ৰিপৰ্ট, অসম প্ৰাইম টাইম। ভাৰত চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ তৰফৰ পৰা তথা উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ NEZCC ডিমাপুৰৰ পৰা আমাৰ অনুষ্ঠানলৈ এটা আগ্ৰহ আহিছে যে আমি হৰ ঘৰ তিৰংগা এই অনুষ্ঠানটো আমাৰ নিকেতনত কৰিব লাগে আৰু ভাৰতবৰ্ষৰ এই যিটো ইউনিক কাৰ্যসূচী এইটোত আমি অংশীদাৰ হ'ব লাগে। এইটো কথা শুনি আমি বৰ আনন্দিত হৈছোঁ আৰু ভাৰত চৰকাৰ তথা প্ৰধানমন্ত্ৰী মোদীয়ে যি পৰিকল্পনাৰে আমাৰ হৰ ঘৰ তিৰংগা এই কাৰ্যসূচী ৰূপায়ণ কৰিব বিচাৰিছে আৰু এইটোত আমি অংশগ্ৰহণ কৰি নিজেও আমি আনন্দিত হৈছোঁ আৰু এইটো আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে অতি সুন্দৰভাৱে বিভিন্ন কাৰ্যসূচীৰে ৰূপায়ণ কৰিলে এইটোত মই সন্তোষ লভিছোঁ আৰু আমাৰ এই অঞ্চলৰ সমূহ ছাত্ৰ ছাত্ৰী তথা নাগৰিককে আমাৰ আগন্তুক স্বাধীনতা দিৱসত প্ৰত্যেকৰ ঘৰে ঘৰে যাতে জাতীয় পতাকা উত্তোলন কৰে আৰু এই উত্তোলন কৰাৰ জৰিয়তে আমি যে ভাৰতবাসী এক অনৈক্যৰ মাজত এতিয়াও আমি একতা হৈ আছোঁ, ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ এইটোত আমি প্ৰতিপন্ন কৰি আমি বিশ্বৰ এখন আগশাৰীৰ ৰাষ্ট্ৰলৈ যাতে উন্নতি হ'ব পাৰোঁ এইটোৰ এটা সাহস আৰু প্ৰেৰণা এই আমি ৰাষ্ট্ৰীয় দিৱস স্বাধীনতা দিৱসৰ জৰিয়তে পাওঁ। গতিকে এই তাৎপৰ্যপূৰ্ণ তিৰংগা পতাকাৰ তলত আমি আটাই সমবেত হৈ যাতে আমাৰ ভাৰতক আৰু আগুৱাই লৈ যাব পাৰোঁ এইটো এটা মানস ৰাখি এই অনুষ্ঠানটো আমাৰ ইয়াতে কৰিবলৈ পাই ধন্য মানিছোঁ। জনাইছোঁ যে অসমত মাত্ৰ 10খন জিলাত এই অনুষ্ঠানটো হৈছে আৰু নলবাৰী জিলাৰ এই শংকৰদেৱ শিশু নিকেতন টিহু আমাৰ নিকেতনখনক নিৰ্বাচিত কৰাৰ কাৰণে আমি বাৰুকৈ ধন্যবাদ জনাইছোঁ উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ NEZCC ডিমাপুৰ তথা শিল্পগ্ৰাম অনুষ্ঠানটিলৈ আৰু এই ক্ষেত্ৰত আমাক সহযোগ কৰা মাননীয় গদাধৰ কলিতাকো আমি এই চেগতে ধন্যবাদ জনাইছোঁ। তেখেতে খুব ততাতৈয়াকৈ হ'লেও এই কাৰ্যসূচীটো ৰূপায়ণ কৰাত আমাক সহযোগ কৰিছে আৰু আমাৰ আচাৰ্য তথা মৰমৰ ছাত্ৰ ছাত্ৰীসকলেও খুব তাৎক্ষণিকভাৱে যোৱাকালি ৰবিবাৰ আছিল তথাপিও এই বন্ধৰ দিনতো তেওঁলোকে কাৰ্যসূচী ৰূপায়ণ কৰি ভাৰত চৰকাৰৰ এনে এটা মহৎ উদ্দেশ্যত অংশীদাৰ হ'বলৈ পাই ধন্য মানিছোঁ আমি।